নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মই আজি আপোনালোকক অতি সোৱাদযুক্ত উৰহীৰে পোস্ত আৰু সৰিয়হ দি বনোৱা উৰহীৰ ভাপা বনাই দেখুৱাম। এই ভাপাখন মই কিদৰে বনাইছোঁ আহকচোন মই আপোনালোকক দেখুৱাওঁ। মই প্ৰথমতে এটা কেৰাহীত কিছু পানী দি অলপ উৰহী দি তাতে অলপমান মই নিমখ দি পেলাই সিজিবলৈ দিলোঁ। যেতিয়া ভালকৈ উৰহীখিনি সিজি আহিল, উতলিলে পানীটো, তেতিয়া মই উৰহীখিনি এটা পাত্ৰত চাকনি এখনেদি চাকি ল'লোঁ। এতিয়া মই ইয়াতে 2 চামুচ ব্যৱহাৰ কৰিছোঁ পোস্ত বটা আৰু মই ব্যৱহাৰ কৰিম ইয়াতে 2 চামুচ সৰিয়হ বটা। আপোনালোকে অকল সৰিয়হ বটা দিও বনাব পাৰে, নহ'লে পোস্ত বটা দিও বনাব পাৰে। তেতিয়াহ'লে আপোনালোকে 4 চামুচ সৰিয়হ বটা দিব আৰু যদি পোস্ত দি বনায় তেনেহ'লে 4 চামুচ পোস্ত বটা। এতিয়া মই ইয়াত 1 চামুচ দিলোঁ হালধি। তাৰ পাছতে মই ইয়াতে ব্যৱহাৰ কৰিম 2 চামুচ সৰিয়হৰ তেল। কেঁচা সৰিয়হৰ তেলটো ভাপত থাকিলে বৰ এটা সুন্দৰ ফ্লেভাৰ আহে। এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম সোৱাদ অনুসৰে নিমখ। মই ইয়াতে 1 চামুচ নিমখ দিছোঁ আৰু এতিয়া মই 1 চামুচ ইয়াতে শুকান জলকীয়াৰ গুড়ি দিলোঁ। এতিয়া সেই যিখিনি মছলা আছিলে পোস্ত আৰু সৰিয়হ, তাতে যিখিনি বাতিটোত অৱশিষ্ট লাগি আছিলে সেইখিনিত মই পানী ঢালি ইয়াতে দি দিলোঁ আৰু ভালকৈ মিক্স কৰিলোঁ। এতিয়া মই সেই সিজাই থোৱা সৰিয়হখিনি অতি সুন্দৰভাৱে এই যিখিনি মোৰ মছলা আছে সেই মছলাখিনি সৰিয়হবিলাকৰ গাত ধুনীয়াকৈ লগাই দিলোঁ। এতিয়া মই এটা বিলাহী কাটি 4 টুকুৰকৈ দিলোঁ। তাৰপিছতে মই ইয়াত ব্যৱহাৰ কৰিলোঁ জলকীয়া, কেঁচা জলকীয়া আৰু বতৰৰ এতিয়া ধনিয়া পাতৰ বতৰ, সেইকাৰণে মই ধনিয়া পাত ইয়াত ব্যৱহাৰ কৰিছোঁ। ধনিয়া পাত আৰু কেঁচা জলকীয়াই এটা বৰ সুন্দৰ ইয়াতে ফ্লেভাৰ দিয়ে। এতিয়া মই এটা কেৰাহী গৰম পানী কৰি তাতে এটা টিফিন বহাই দিলোঁ আৰু মই 15 মিনিট এইখিনি ভাপত দিলোঁ। চাওকচোন কিমান সুন্দৰ হৈছে। আপোনালোকৰ যদি খাই ভাল লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।